হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল ভূমিকা ব্লগ। আজি লৈ আহিছোঁ অন্য এটা ভিডিঅ' আপোনালোকৰ মাজত। আজি ভাবি আছোঁ ৰাতিৰ সাঁজটো কি বনাওঁ। মনত এটা বুদ্ধি, বাচমতি চাউল লৈছোঁ, পোলাওৱে বনাওঁ। যাওকচোন, দেৰি নকৰি আপোনালোকক পোলাওখিনি দেখাই আছোঁ কেনেকৈ বনাওঁ। সেইখিনি ফেলাই মই এতিয়া তাৰমানে চাউলখিনি তিয়াই লৈছোঁ অলপ সময়। নিতিয়ালেও হয়, কিন্তু মই তিয়াই লৈছোঁ অলপমান চাউলটো অলপমান ডাঙৰ হয়। চাওকচোন, চাউলটো ল'লোঁ, এতিয়া চাউলটো ধুই ল'লোঁ, ধুই পেলাই থৈ দিছোঁ মই। এতিয়া মই ৰেডি কৰি আছোঁ বিন, মটৰ আৰু গাজৰ আৰু অলপমান পিঁয়াজ কাটি লৈছোঁ। তাৰ লগত অলপমান ঘিঁউ লৈছোঁ। এইখানে মোৰ কুটা ৰেডি হৈ গ'ল। এতিয়া মই মানে অলপমান খালি ভাজি ল'ম। দেৰি নকৰি মই এতিয়া কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো বহাই অলপমান তাতে ঘিঁউ দিছোঁ। চাওকচোন, ঘিউখিনি ওলাই নপৰে, ঘৰৰ ঘিউ দিছোঁ তাক গাইছ। ঘিউখিনি অলপমান গৰম হ'ব দিছোঁ। ঘিউখিনি গৰম হোৱাৰ পাছত মই অলপমান পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপমান ভাজি অলপমান দিছোঁ। দিয়াৰ পিছত মই এতিয়া অলপমান দিম মানে মটৰখিনি, বিনখিনি সানি ৰেডি কৰা আছিল, এতিয়া মই সানি দিলোঁ। দি পেলাই অলপ সময় লাৰিব লাগিব। লাৰি পেলাই অলপ সময় কম জুইত দি থৈ দিব। দি পেলাই ভাজি তেতিয়া খাওঁচোন অলপমান মানে কম ফ্লেমত দি পেলাই ভাজিছোঁ। এতিয়া গাজৰখিনি দিওঁ। গাজৰখিনিও দিলোঁ, চব মিক্স কৰি দিলোঁ। মিক্স কৰি অলপ সময় ভাজি পেলাই অলপমান থলোঁ। এতিয়া অলপমান ভাজা হ'ল, চাওকচোন। সেইখিনি ভাজা পাছত মই এতিয়া নমাই থৈ দিম। নমাই পেলাই এতিয়া মই পোলাও চাউল বহাম। এতিয়া ভাজাখিনি নামি পেলাই মই কুকাৰটো বহাই দিছোঁ। কুকাৰটো বহাই পেলাই এতিয়া ঘিউ ভাজি দিছোঁ। দেখছেনে ঘিউখিনিৰ অৱস্থা। এই ঘিউখিনি গৰম হোৱাৰ পাছত তিয়াই থোৱা চাউলখিনি দিলোঁ। কুকাৰটোত গৰম হৈছে, কম ফ্লেমত দি থৈ দিছোঁ তাক মই। কুকাৰটোত ঢালি দিলোঁ। কি হয় ক'ব নোৱাৰোঁ ৰ'ব গাইছ, পোলাও হয় নাই খাদ্য হয় আজি। দেখাই আছোঁ আপোনালোকক মই। মই চাউলখিনি দিয়াৰ পাছত এতিয়া অলপ লাৰি দি আছোঁ। লাৰি দিছোঁ। এতিয়া লাৰাৰ পাছত অলপমান পাছত সেইখিনি ভাজি থোৱাখিনি মই দি দিলোঁ। মিক্সাৰখিনি যি ভাজিছিলোঁ গোটেইখিনি দি দিলোঁ। সেইখিনি দিয়াৰ পিছত মই এতিয়া গোটেইখিনি লাৰি দি আছোঁ। লাৰি পেলাই অলপমান এতিয়া কেইটামান লং, ইলাচিও দিলোঁ। লং, ইলাচিখিনি দি দিলোঁ। তাৰপিছত সেইখিনি আৰু লাৰিছোঁ। লাৰি এতিয়া অলপমান পানী দি দিম। এতিয়া চিটি মাৰিব দিছোঁ, অলপমান হ'ব দিছোঁ। এতিয়া পোলাওখিনি হৈ গ'লে এতিয়া মাংস যোগাৰ কৰিব লাগিব গাইছ। এতিয়া মাংসৰ কাৰণে আদা ৰহুন পেষ্ট কৰিছোঁ অলপমান। এতিয়া মাংসখিনি অলপমান ধুই লওঁ ৰ'ব। অলপমান কৰি লওঁ। মাংসখিনি ধুই মই আৰু মাংসখন জুইতে বনাম। জুইত বনোৱা আঞ্জা মস্ত সোৱাদ লাগে গাইছ। জুইত বনোৱা আঞ্জাৰ নিচিনা হ'ব নোৱাৰে। এতিয়া মই তেলখিনি দিছোঁ, তাৰ লগত পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পাছত মই এতিয়া মাংসখিনি দিছোঁ। মাংসখিনি মই এতিয়া দিয়াৰ পিছত এতিয়া মই লাহে লাহে ভাজিছোঁ। ভাজি পেলাই এতিয়া মই আলুখিনিও দিম। ভাজা হোৱাৰ পিছত অলপমান দিলোঁ এতিয়া আলুখিনি দি পেলাই এতিয়া মই আৰু লাৰি আছোঁ। এতিয়া লাহে কৰি পিচি থোৱা ৰহুনখিনি আৰু আদাখিনি দিব আলছোঁ। চাওকচোন, মই আদা ৰহুনখিনি দিলোঁ। আদা ৰহুনখিনি দি পেলাই এতিয়া মই অলপমান দিছোঁ নিমখ। সোৱাদ অনুযায়ী অলপমান নিমখ দিলোঁ। আপোনালোকেও নিজৰ অনুযায়ী দিব। দি পেলাই অলপমান মই মাংসখিনি লাৰি আছোঁ। এনেও জুইত বনোৱা মাংস এনেও টেষ্টি হয়। চাউলত এতিয়া অলপ দিলোঁ হালধি। হালধিখিনি দিয়াৰ পিছত অলপমান লাৰিব লাগিব। এতিয়া লাৰা হোৱাৰ পিছত এতিয়া মাই মছলা যি আছে আপোনালোকে নিজৰ মতে দি থাকিব। মই এতিয়া ধনিয়া গুড়া, জ্বালা গুড়া, গৰম মছলা, চিকেন চব দি দিছোঁ গোটেইখিনি নিজৰ অনুযায়ী। এতিয়া অলপ দিলোঁ পানী। তাৰপিছত মোৰ পোলাও মাংস চব ৰেডি হৈ গ'ল। এতিয়া খোৱাৰ কথা গাইছ। নেক্সট এটা ভিডিঅ'ত লগ পাম। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই।